ভাবি থাকোঁ এটা হৈ যায় আৰু এটা এনেকৈয়ে মানে জীৱনখন চলি আছে আৰু এনেকৈয়ে মানে চলি গৈ গৈ এদিন অন্ত পৰিব ন। সকলোৰে এই পৃথিৱীখন মানে এৰি এদিন যাব লাগিব, তথাপিও আৰু কৰাৰ একোৱে নাই। তো আজিৰ ভিডিঅ'টো ইয়াৰে পৰা আৰম্ভ কৰোঁ। ৱেলকাম বেক টু মাই চেনেল নাজনীন ব্লগছ। তো আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ ভালে আছে। আলহামদুলিল্লাহ ময়ো ভালে আছোঁ। তো জিশানক স্কুলত পঠোৱাৰ কাৰণে মানে ৰেডি কৰাই দি আছোঁ আৰু আজি হ'ল থাৰ্ছডে। তো জিশান চাওক ৰাতিপুৱা মানে টোপনিৰ পৰা উঠিয়ে যে ভাতকেইটা খায়, ভাত খুৱাই দিওঁ। তো মোবাইল চাই চাই এনেকৈ ভাত খায় আৰু ভাত খোৱাৰ পিছতো যে ড্ৰেছ পিন্ধাই দিওঁ, এনেকৈ মোবাইল চাই থাকে। সেইপিনে চাওক মানে গাৰুৰ ওপৰত মোবাইলখন ৰাখিছে আৰু এনেকৈ মানে মোবাইল চাই থাকে। তো মোৰ মানে কাপোৰ পিন্ধাই দিয়াত আৰু মানে ৰেডি কৰাই দিয়াত বহুত প্ৰব্লেম হয়, কাৰণ এইপিনে তাই মানে চাই থাকে। তো এনেকৈ মানে ৰেডি কৰাই দিওঁ আৰু উপায় নাই। ৰাতিপুৱা বহুত মানে সোনকালে উঠে যে ৰাতিপুৱা, তো কেনেকুৱা যে কৰে আৰু কি ক'ম। সেইখিনিতো মানে সকলোখিনি আপোনালোককতো দেখুৱাব নোৱাৰোঁ। ৰাতিপুৱা টোপনিৰ পৰা উঠোৱাতে যে ইমান প্ৰব্লেম হয়, উঠিবই নাচায়। সৰু ল'ৰা ছোৱালী তো স্কুলৰ টাইমিংটো বেছি মানে ৰাতিপুৱা হৈ গৈছে। জিশানক মানে 7টাত উঠাব লাগে, তাৰপিছত ব্ৰাছ কৰাই দি খুৱাব লাগে। তো টিফিন ৰেডি কৰাই ৰাখিছিলোঁ, তো বেগত ভৰাই দিলোঁ, তুলি দিলোঁ আৰু এতিয়া জোতাযোৰ পিন্ধাই দিওঁ আৰু মিষ্টাৰৰ চাহপাহ খাই আহিলে ব্ৰাছ কৰি আৰু জোতাযোৰ পিন্ধাই দিয়াৰ মানে ৰেডি কৰি দিওঁ। জিশানক মানে ৰাতিপুৱা স্কুলত দিয়াৰ পিছতহে মই মানে কাম বনত হাত দিওঁ। ইমান সময় তাক লৈ মানে ব্যস্ত থাকোঁ আৰু উপায় নাই। ৰাতিপুৱা উঠাৰ পিছৰ পৰাই তাৰ কাৰণে মানে টাইমখিনি দিবই লাগে। ব্ৰাছটো কৰোঁ জাষ্ট, কৰি তাৰপিছত তাক উঠাই ব্ৰাছ কৰাব লাগে, ভাত খুৱাব লাগে আৰু টিফিন বনাই দিওঁ। মিষ্টাৰৰ কাৰণে চাহ যোগাৰ কৰিব লাগে। তো এইখিনি সময় বহুত মানে ব্যস্ততাত যায় আৰু জিশানৰ আব্বাৰ কাৰণে মানে সময়খিনি যায় চলি। তো এতিয়া যে স্কুলত গ'ল, এতিয়াহে মই আজৰি হৈ গ'লোঁ। ল'ৰা ছোৱালী স্কুলত দিয়াৰ মানে পিছতহে আজৰি। তো চাহ খোৱা নাছিলোঁ, আজি ৰুটি দি চাহ খাম ভাবিছোঁ। তো চাহ দি ৰুটি দি খাম। এইপিনে চাহ হৈ গৈছে, ৰুটিখিনি ভাজি আছে বাই। তো ৰুটিখিনি দি চাহপাহ খাই তাৰপিছত কামত লাগিম। চাহ খোৱাৰ আগত কিন্তু কাম কৰিব ইচ্ছা নাযায়। তো সেইটোৱে। দাদা এতিয়া উঠা নাই, দাদা কেইদিনমান ধৰি মানে লেট কৰি উঠি আছে। তো তাৰ কাৰণে মিষ্টাৰে জিশানক লৈ গৈ আছে, জিশান আৰু নাফিছক লৈ গৈ আছে। তো এই যে আমাৰ খুৰাজন চাওক, এই যে ঈদৰ দিন যে আপোনালোকে চাইছিলে, হয়তো ঈদৰ দিনৰ ভিডিঅ' সিহঁতে চাইছিল। পাঞ্জাবী পিন্ধি ইমান ষ্টাইল কৰি আহিছিল আৰু আজি চাওক এনেকৈ আহিছে আমাৰ ঘৰত। তো চাহ দিছিলোঁ, চাহ খাই ল'লে আৰু এতিয়া গছ আছে মানে আমাৰ ঘৰৰ পিছপিনে, গছটো মানে কাটিব লাগে। তো মই ক'লোঁ টকা দিম। টকাৰ কিন্তু বহুত মানে টকা চাই থাকে। তো মইতো কৈছিলোঁ সেইটো ভিডিঅ'ত যে টকা চাই থাকে, মানে টকা দিলে বহুত ফূৰ্তি পায়, ভাল পায়। তো মই কৈছোঁ টকা দিম, আপুনি এই গছটো মানে কাটি দিয়ক অলপ। তো মানে এনে মানে মানুহও পোৱা নাযায়। তাৰপিছত গছটো কাটি দিবলৈ গ'ল আৰু জিশানৰ কেইটামান কাপোৰ আছিল। মানে ঈদৰ সময়ত কিন্তু বহুতকেইটা কাপোৰ ওলাইছিল, মানুহক দি দিছিলোঁ। কিন্তু এই সৰু ভাইটিটো চাওক ইমান মৰম লগা, কিউট ন। এই গেঞ্জিটো যে পিন্ধিছে, এইটো জিশানৰ গেঞ্জি, মানে পিন্ধাই দিলোঁ, জিশানৰ নহয়। তাৰপিছতো মানে সৰু থকাৰ কাপোৰ ইমানকেইটা ওলাইছে। এক পলিথিন মানে সৰু থকাত জিশানৰ কাপোৰ আছিল। মোৰ মানে মনতে নাছিল, পাহৰি গৈছিলোঁ। এটা মানে পলিথিনত লোড কৰি ৰাখি দিছিলোঁ। তো আজি খুজি মানে ওলাই ল'লোঁ। তাৰপিছত সেই কাপোৰ কেইযোৰ মানে দি দিলোঁ আৰু দুইযোৰ চেণ্ডেল আছিল, নাফিছৰ এযোৰ জোতা আৰু জিশানৰ এযোৰ মানে বেল বহুত ধুনীয়া হয়, মানে সৰু হৈ গৈছে এনেকুৱা। তো তাৰপিছত দি দিলোঁ, পিন্ধিছে, বহুত ফূৰ্তি পাইছে ল'ৰাটো আৰু বহুত ধুনীয়া হয় ন, ইমান ধুনীয়া ল'ৰাটো। তো কাপোৰযোৰ দি আহি মই ঘৰৰ মানে বিচনা গুচাই ল'লোঁ, ৰন্ধা বঢ়াও কৰিব লাগিব। ঘৰখন ঝাৰু দি এতিয়া যাম পাকঘৰত ৰন্ধা বঢ়া কৰিবৰ কাৰণে। কিন্তু কি হ'ল জানেনে, আজি ঘৰত বজাৰ নাই। দাদা মানে এতিয়াও টোপনিৰ পৰা উঠা নাই। উঠি বজাৰ কৰি আনি দিলেহে ৰন্ধা বঢ়া কৰিব পাৰিম, নহ'লে নোৱাৰিম আজি। আৰু ঘৰখন ঝাৰু দিয়া হৈ গ'ল আৰু এইখিনি কাপোৰ আছে আজিও, মানে প্ৰত্যেক দিনে মানে কেইটামান কৰি কাপোৰ ওলায়। তো আজিও এইকেইটা ওলাইছে, এইকেইটা ধুই দিম। আৰু প্ৰত্যেক দিনে ৰুটিন আপোনালোকে চাই আছে মোৰ একেই হয়। আৰু এইযোৰ চেণ্ডেল পিন্ধি মিষ্টাৰে কালি মানে বিয়া খাবৰ কাৰণে গৈছিল ৰাতি, তো ধুই পৰিষ্কাৰ কৰি লৈ আহিলোঁ, শুকাই দিম। মই মানে মাটি চাটি লগাই থোৱা চেণ্ডেল বা জোতাই হওক, চেণ্ডেলে হওক, মাটি লাগি থাকিলে, লেতেৰা লাগি থাকিলে সেইটো চেণ্ডেল ঘৰত মানে মই লৈ নাযাওঁ। ধুই কিনে পৰিষ্কাৰ কৰি তাৰপিছত মানে ৰুমত লৈ যাওঁ এনেকুৱা। তো তাৰ কাৰণে ধুই দিলোঁ আৰু পাকঘৰৰ কাম চাম একেবাৰে কমপ্লিট। চাহ খোৱাৰ পিছত যিকেইটা মানে বাচন বৰ্তন আছিল, সেইকেইটা বাই মানে ধুই দিলে আৰু মই এতিয়া চোতালখন সাৰি আছোঁ। চোতালখন সাৰি থৈ কেইটামান কাপোৰ আছে, সেই কাপোৰকেইটা ধুই দিম। তাৰপিছতহে ৰন্ধা বঢ়া কৰিবৰ কাৰণে যাম। এতিয়াও দাদা অহা নাই বজাৰ কৰি লৈ। তো বজাৰত গ'লে কি হয় জানেনে, দোকানত মানে দাদা ব্যস্ত হৈ যায়। দোকানত মানে কাষ্টমাৰ আহি পৰে, তাৰ কাৰণে আৰু বজাৰটো অনা অলপ লেট হৈ যায়। তো এতিয়া পাকঘৰত আহিলোঁ, পাকঘৰটো মানে বাই ইমান ধুনীয়াকৈ মুচি দিছে, একেবাৰে চিকচিকীয়া হৈ গৈছে, বহুত লেতেৰা হৈ আছিল।
আৰু এইপিনে চাওক কালি যে মানে জলকীয়াবিলাক শুকাই দিছিলোঁ, তো আজিও সেইবিলাক মানে শুকাই দিলোঁ। 2 দিন মানে ৰ'দ দি তাৰপিছত হ'ল মেচিনত দি দিম গুড়ি কৰিবৰ কাৰণে। আৰু মই আহিলোঁ কাপোৰকেইটা ধুবৰ কাৰণে, ধুই মানে এইফালে ৰ'দত দি দিলোঁ। আৰু জলকীয়াবিলাক শুকোৱা হৈ গ'লে মিষ্টাৰে লৈ যাব বজাৰত, লৈ ভালকৈ মানে গুড়ি কৰি লৈ আহিব। ভালকৈ মানে শুকাই দিলে কি হয়, গুড়িটো একেবাৰে ফিনিচিং ভাল হয়। তো তাৰ কাৰণে ভালকৈ শুকাই দিব লাগে, সেইটোৱে। কিছুমান মানুহ কি কৰে, জলকীয়াবিলাক মানে জুইত দি মানে ভালকৈ ফ্ৰাই কৰি দিয়ে। ফ্ৰাই কৰি দিলে কি হয়, কালাৰটো বেয়া হয়। কিন্তু ৰ'দ থাকিলে ভালকৈ শুকাই দিলে কালাৰটো বহুত ধুনীয়া হয়, একেবাৰে ৰঙা কালাৰ হৈ যায়। তো তাৰপিছত দাদাই বজাৰ কৰি লৈ আহিলে, এই যে মাছ লৈ আহিছে আৰু কেঁচা চব্জি আনিছে, ভেন্দি আনিছে, জলকীয়া, টমেটো, তিয়হ আৰু এটা হ'ল চাল কোমোৰা লৈ আহিছে। তো আজি মাছ দি আজি কোমোৰা দি বনাম দুপৰীয়াৰ কাৰণে, আৰু একোৱে নবনাওঁ। 3জন মানুহ হয়, 4জন এইখিনি দি হৈ যায়। বেছি চব্জি বনালে একেবাৰে নষ্ট হৈ যায়, তাৰ কাৰণে বেয়া হৈ যায়। আৰু ইয়াত মাছকেইটা ধুই মানে ফ্ৰিজত ৰাখি দিলোঁ আৰু কেইটামান বাহিৰত ৰাখিছোঁ। এইকেইটা দি মানে চব্জি বনাম আৰু এই 2টা টুকুৰা মানে ফ্ৰাই কৰি মই আৰু বা এতিয়া ভাত খাম। 10টা বাজি গৈছে, ভোক লাগি গৈছে বহুত। 10টা নহয়, 10:30টাই হৈ গৈছে। তো ভাত খাই ল'ম কেইটামান। ভাত হৈ গৈছে, কিন্তু চব্জি নাছিল কাৰণে খোৱা নাছিলোঁ। তো আগত চব্জিখিনি বহাই দিওঁ, বহাই দি মাছ 2টা ফ্ৰাই কৰি ভাত খাম। আৰু জিশান এতিয়ালৈকে অহা নাই, স্কুলত আছে। 10:30টা বাজিছে। জিশানৰতো এতিয়া মানে ছুটি হয় 12:30টাত। তো যাব ল'বৰ কাৰণে কেতিয়া যায় নাজানো। মিষ্টাৰে যাব আজিও, কিন্তু কালি ফ্ৰাইডে, কালি মোৰ যাব লাগিব। আৰু কি ক'ম, মনটো ইমান বেয়া লাগে মানে এইবাৰ ঈদত যে ঘৰত যাব পৰা নাই। মানে প্ৰত্যেকবাৰ বিয়া হৈছে যে তাৰ পিছৰ পৰা প্ৰত্যেকবাৰ ঈদতে মানে ঘৰত যাব পাওঁ, কিন্তু এইবাৰ যাব পৰা নাই। কাৰণ ৰোজাৰ মাহটো মানে 20 দিনৰ নিচিনা ঘৰতে থাকি আহিলোঁ, তাৰ কাৰণে যাব নিদিলে। তো বহুত মনত বেয়া লাগি আছে, মানে যাব ইচ্ছা গৈ আছে, কিন্তু যাব পৰা নাই। স্কুল যিহেতু জিশানৰ ছুটি হোৱা নাই, বন্ধ হোৱা নাই, তাৰ কাৰণে। তো ভাবিছোঁ কেইদিনমান পিছত মানে বন্ধ দিলে ঘৰত যাই মানে ফুৰি আহিম। তো আব্বাৰতো বেমাৰ আছিল, আপোনালোকে চাইছিলে, কিন্তু এতিয়া একেবাৰে ভাল হৈ গৈছে, সুস্থ হৈ গৈছে। আল্লাহ একেবাৰে মানে সুস্থ কৰি দিছে। তো ভাবিছোঁ চাই আহিম গৈ। তো কেতিয়া মানে জিশানৰ স্কুল বন্ধ হয় নাজানো। তো মই গা পা ধুই আহি বহি আছিলোঁ, তাৰপিছত জিশান আহিলে, মানে সকলো কাম চাম কমপ্লিট কৰি গা পা ধুই আহি মানে শুই আছিলোঁ। জিশান আহিলে, জিশান চাওক আজি কি লৈ আহিছে, স্প্ৰাইট লৈ আহিছে মিষ্টাৰে, আৰু জিশান এটা মেংগো জুচ লৈ আহিছে। তো জিশান খাই আছে, আৰু জিশানৰ এটা বিচাৰ মানে দি আছে জিশানৰ আব্বাই, মানে স্কুলত বোলে মানে কি কৰে নাজানো, স্কুলত গৈ বোলে কি শিকাইছে কাক বা নাজানো, মানে দিল বনোৱা শিকাইছে, হাত দি যে দিলটো বনায় সেইটো শিকাইছে। তো মিষ্টাৰক মানে সেই ভণ্টিজনীৰ মায়ে মানে কৈ দিছে, মোৰে যা হয়, ঘৰৰ ওচৰৰে হয়, যে জিশান এনেকৈ শিকাইছে আমাৰ ভণ্টিক। তো মই কৈ আছোঁ কিয় এনেকুৱা কৰা, স্কুলত পঢ়িবৰ কাৰণে যোৱা, তাৰ কাৰণে বহুত মানে মনটো বেয়া হৈ আছিল জিশানৰ। তো তাৰপিছত গা পা ধুৱাই আনি স্কুলত মানে কি কয় ভাত খুৱাই দিলোঁ। স্কুলৰ পৰা আহিলে গা পা ধুৱাই দি ভাত চাত খুৱাই দিলোঁ। বাহিৰত গ'ল খেলিবৰ কাৰণে, ময়ো ভাত খাই আহিলোঁ, আৰু মিষ্টাৰো দোকানত গ'ল ভাত খাই। আৰু বাহিৰত কেইটামান কাপোৰ আছিল, গা ধোৱাৰ পিছত কাপোৰকেইটা আনি ভাজ কৰি ৰাখিলোঁ। আৰু এতিয়া বিচনাখন ঠিক কৰোঁ, কাৰণ জিশান এতিয়া টোপনি যাব। স্কুলৰ পৰা আহি ভাত খাই মানে টোপনি নোযোৱালে ৰাতি কি হয় জানেনে, ৰাতি পঢ়াত বহি মানে টোপনি যায়, এনেকুৱা হয়। আপোনালোকে চাইছে আগৰ ভিডিঅ'ত, তেনেকুৱা হয়। কাৰণে মই মানে জিশানক দুপৰীয়া টোপনি যোৱাবে, নহ'লে ৰাতি আৰু পঢ়া নহয় জিশানৰ। তাৰ কাৰণে এতিয়া জিশান টোপনি যাব। তো আপোনালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। টোপনিৰ পৰা উঠি আকৌ আপোনালোকৰ লগত লগ কৰিম। তো এই যে টোপনিৰ পৰা উঠিলোঁ, তাৰপিছত উঠি বাহিৰত আহিলোঁ। বাহিৰৰ ৱেডাৰটো চাওক, মানে একেবাৰে সূৰ্যটো অস্ত গৈছে। তো এতিয়া ভাল লাগি আছে, ঠাণ্ডা ঠাণ্ডা লাগিছে বাহিৰত। আৰু আমাৰ কি হৈছে জানেনে, এটা মানে কুকুৰা আছিল, কুকুৰাটোৰ কেইটামান কণী আছিল। তো কণী দি মই বহাই দিয়া নাছিলোঁ, ইয়াতে মানে কণী পাৰিছিল। মই যে ঘৰত গৈছিলোঁ 20 দিন থাকি আহিলোঁ, তো তেতিয়া মানে কণীবিলাক পাৰিছিল, ইয়াতে কণী পাৰিছিল, ইয়াতে বহি আছিল। বহি থাকি মানে কালি চালোঁ, সন্ধিয়া নহয় দুপৰীয়া চালোঁ, এনেকৈ মানে পোৱালি ওলাইছে, কেইটামান ওলাইছে, আৰু এটা ওলাব। এই যে এটা আছে যে, এইটো মানে পোৱালি হৈছে, ওলাব। এই কণীটো মানে বেয়া, আৰু সকলো কেইটা মানে পোৱালি ওলাইছে, 10টা পোৱালি হৈছে। তো বহুত ভাল লাগি আছে। তো আজিৰ ভিডিঅ'টি ইমানেই গাইজ, বা আল্লাহ হাফিজ। সকলোৱে সুস্থ থাকিব, ভাল থাকিব।